viewers, a very good evening from Dibrugarh, Mohanbari Airport. এয়াৰপৰ্টত আমি আজি আহিছোঁ। আজি আমি দিল্লী যাম। দিল্লীৰ পৰা আমি আজি ৰাতি 6মান বজাত মানালী যাম। মানালী মানে আমি ফুৰিবলৈ লৈছোঁ। মোৰ লগত যাব মোৰ ছোৱালী, মোৰ মিছেছ আৰু সৌৰভৰ ৱাইফ। আমি 5জন যাম আৰু এতিয়া আমি পাইছোঁহি। এতিয়া প্ৰায় সময় হৈছে 7:50 আৰু অলপ সময় পিছত অলপ সময় লাগিব, 2 ঘণ্টামান পিছত মানে 9:55 বজাত আমি যাম। আমাৰ ফ্লাইট আছে, ফ্লাইটৰ টাইম আছে 9:55 বজাত। তাৰ আগত আমি চেক ইন কৰিব লাগিব আৰু কিবাকিবি কাম আছে, বৰ্ডিং পাছৰ কাম আছে, এইবিলাক কাম কৰিব লাগিব। বৰ্ডিং পাছ উলিওৱা হৈ গ'ল বা এইবিলাক চেক কৰিব লাগে, সেইখিনি কাম কৰোঁতে অলপ সময় লাগিব। তাৰপিছত আমি উৰা মাৰিম দিল্লীলৈ আৰু দিল্লীৰ পৰা গধূলি 6 বজাত আমি যাম মানালী কাইলৈ ৰাতিপুৱা 7-8মান বজাত পামগৈ। গতিকে এইটো নতুনকৈ এটা ট্ৰেভেল ব্লগ বনাবলৈ লৈছোঁ আৰু মানালী আপোনালোকক সম্পূৰ্ণকৈ দেখুৱাম। লগতে মানালীৰ পৰা ঘূৰি আহি আমি দিল্লী চোৱাৰ প্লেন আছে আৰু দিল্লীটো আমি তেনেকৈ আগ্ৰা চাগ্ৰা এনেকৈ অক্ষৰধাম বা তেনেকুৱা কিবাকিবি আমি চাম বুলি লৈছোঁ। গতিকে ভিডিঅ'খিনি চাই থাকিব। আৰু এয়া হৈছে মোহনবাৰী এয়াৰপৰ্টৰ বাহিৰভাগ। ডিব্ৰুগড় মোহনবাৰী এয়াৰপৰ্টৰ বাহিৰভাগটো এনেকুৱা। এইটো মানে যিটো ৰানৱেটো এইটো ইয়াত আছে আৰু এইটো ওপৰত যিকেইটা আপোনালোকে দেখিছে এনেকুৱা ঘৰৰ নিচিনা, চিৰিৰ নিচিনা, এইকেইটা মানে প্লেনত উঠিবলৈ চিৰি টাইপৰ, মানে কি বুলি ক'ম এতিয়া, তেনেকুৱাই কিবা আৰু প্লেনত উঠিবৰ কাৰণে এইটো দিয়া হয়। এনেকুৱা ভাগকৈ আছে, ইয়াত এটা আছে, এইফালে এটা আছে, তেনেকৈ আৰু ক'ৰবাত আছে। ইমানটো বাহিৰ নেদেখি দৰজাখন এইখন বন্ধ কৰি থোৱা আছে। যেতিয়া মানে প্লেনত উঠিবলৈ দিব, ফ্লাইটত উঠিবলৈ দিব, তেতিয়াহে দৰজাখন খুলি খাব, এখন অট'মেটিক হৈ যায়। আৰু ভিতৰৰ লঞ্চটো এনেকুৱা, মুঠতে চেকিং 2বাৰ হয় আৰু টিকেট চেকিং এনেকুৱাবিলাক হৈ থাকে। আজি আমাৰ কাৰণে প্ৰথম ফ্লাইট বিমান যাত্ৰা, ফাৰ্ষ্ট ফ্লাইট আমাৰ আজি। অভিজ্ঞতাটো কেনেকুৱা হয় আপোনালোকক জনাই থাকিম। ইয়াৰ আগলৈকে আমি বেলেগটো বাদে আমি এয়াৰপৰ্টটোকো দেখি পোৱা নাছিলোঁ। আজি প্ৰথম অভিজ্ঞতা হৈছে বহুত। ইয়াত এয়াৰপৰ্টৰ কাৰণে কিখিনি বস্তু লাগে বা কেনেকুৱা কিছুমান যিবিলাক নিয়ম কানুন, সেইবিলাক আমি পিছত কৰি থাকিব পাৰোঁ। এতিয়া আমি প্লেন আহিবলৈ 1 ঘণ্টা সময় বাকী আছে। তাৰমানে আমি ব'ৰ্ড কৰিবলৈ ফ্লাইটত ব'ৰ্ড কৰিবলৈ প্ৰায় 1 ঘণ্টা সময় বাকী আছে। তাৰপিছত আমি পৰ্যায়ক্ৰমে আপোনালোকক কৰি থাকিম আমাৰ অভিজ্ঞতা। মেসেজ না আমাদের ঠিক আছে।
আহিছে চাব দেই ব্ৰেক চেক থাকিলে ফুটাই ফুটাই গুচি আহিব हो गया फोटोग्राफी हो गया Only the खोले दाम के लिए only the book.
শাৰী শাৰী ঠাই কণী আনি দিয়া শাৰী শাৰী ইঞ্জিন কণী আৰু 55 वेलकम टू दिल्ली दिल्ली पाई गलो यार हमारा रखिया कितना ना वाले ना ले तुम्हारा कहाँ बैठ জাবৰ আৱৰ্জনাৰ পাহাৰ এটা দেখিছে नहीं नहीं वो वाला वो ऑन कर लेना वो देखो जैसे सीढ़ी ইয়াতে হয়তো এসময়ত দম কৰি থৈছিলে আৰু এতিয়া এখন तो आपके बोर्ड पड़ेगा और ये तुम्हें अभी 3 दिन जाना तो पूरा हफ्ता लगा हरियाणा दाल तड़का ভেৰি গুড মৰ্ণিং ফ্ৰম মানালী বাছ ষ্টপ এতিয়া 8:30 বাজিছে 8:30 বজাত আমি মনালী আহি পাইছোঁহি আচলতে এইটো মনালী বাছ ষ্টপ আৰু মনালী বাছ ষ্টপৰ পৰাই আপোনালোকে মানে ইয়াৰ ভিউটোৱে বহুত ধুনীয়া অলপ সময় লাগিলে 7:30 বজাত পাম বুলি কৈছিলে এতিয়া 8:30 বাজিব আকৌ একো নাই দুখতে পাইছিলোঁ ইয়াৰ যিটো দৃশ্য বৰ ধুনীয়া দৃশ্য এইডোখৰ পৰাই বহুত ধুনীয়া ডেট কেমেৰাৰে আপোনালোকক সম্পূৰ্ণকৈ দেখাইছোঁ এয়া চাওক এখন খৰচোতা নদী তাৰ সিপাৰে এটা পাহাৰ আৰু গাঁৱৰ নদীখনৰ সোঁত বহুত বেছি নদীটোৰ মানে স্পীডটো বহুত বেছি সাংঘাতিক বেছি হয়তো কেমেৰাত ইমান স্পীড দিয়া লগা নাই কিন্তু ইয়াত মানে আপুনি ইয়াত মানে থিয় হৈ থাকিব নোৱাৰে মানে আপোনাৰ ভূতে উঠোৱে ক'ৰবাত পেলাব কোনো মানে হেৰিয়ে নাই 1% চান্স নাই ৰৈ থকা ইমানেই ফুট বেছি আৰু ইমানেই ঢৌ পাহাৰত শিলত খুন্দা খাই খাই ঢৌৰ সৃষ্টি হৈছে এডোখৰ পৰিৱেশটোৱে ধুনীয়া বাকী আৰু বাকীটোৰ মানে আমি য'লৈ য'লৈ যাম মানে ৰোহতাং অটল টানেল চোলাং ভেলী এইবিলাক জেগাটো আৰু চাগে সুন্দৰ হ'ব ধুনীয়া হ'ব বৰফ পৰিব গতিকে সেইবিলাকলৈ আপোনালোকক লৈ যাম এতিয়া আমি হোটেল যাম হোটেল ঠিক কৰা নাই সেইটো হোটেল মানে ইয়াত বাছৰ লগতে লাগি থাকে মানুহ লাগি থাকে তেওঁলোকে গাড়ী লৈ হোটেললৈ লৈ যায় হোটেলখন যদি পচন্দ হয় আপুনি বুকিং কৰিব পাৰে আৰু যদি পচন্দ নহয় তেতিয়া বেলেগ হোটেল চাব পাৰে আপুনি কোনো বাধ্যবাধকতা নাই এতিয়া আমি হোটেল যাম তাৰপিছত অলপ সময় জিৰণি ল'ম জিৰণি লৈ খাই বৈ তাৰপিছৰ প্লেনটো আমি তাৰপিছত ল'ম ঠিক আছে তেতিয়ালৈ বাই বাই আৰু আমি এতিয়া হোটেল পাই গ'লোঁ হোটেলৰ ৰুম এইটো সৌৰভৰ ৰুম আৰু তাৰ কিনাৰতে এইটো আমাৰ ৰুমটো দেখাইছোঁ এইটো লেট্ৰিন বাথৰুম যথেষ্ট ডাঙৰ আহল বহল গিজাৰ আছে ঠাণ্ডা জেগা যিহেতু গিজাৰ থাকিবই লাগিব আৰু এইটো আমাৰ ৰুম এইখন বিচনা এইফালে এইটো বাহিৰৰ ভিউ
এইটো ধুনীয়া গ্লাছ লগা আৰু লগতে মই দেখাইছোঁ গ্লাছ এখন দৰ্জা খিৰিকীখন খুলিব পাৰি। এজোপা আপেল গছ চক আপেল গছ আমি ৰাস্তাত পাই আহিছিলোঁ। এতিয়া মই আপোনালোকক ওচৰৰ পৰা দেখাম অলপ দি মানে ইয়াত আপেলটো অলপ ছিঙিও খাব পাৰি। এইটো আপেল গছ নহয় হপায় দেই, আপেলৰ নিচিনা লগা নাই ডিজাইনটো, কিবা নাচপতিৰ নিচিনা লাগিছে। নাচপতিও হ'ব পাৰে, মই আপেল গছ চিনি নাপাওঁ, হ'লেও আৰু কিবা এটা ফল মূল হয় মুঠতে। কি ফল মূল নাজানো, আপেল নহ'লেও বেলেগ কিবা ফল মূল হয় আৰু খোৱা বস্তু হয় তেনেকুৱা। আপেল গছ কিন্তু ৰাস্তাত দেখিছিলোঁ, বহুত দেখিছিলোঁ। আৰু এইটো হৈছে আমাৰ হোটেলৰ পৰা ভিউটো। এইটো পাহাৰটো দেখি থাকি ওপৰতে ডাৱৰ আছে আৰু এইবিলাক চব ওচৰে পাজৰে গোটেইবোৰ হোটেলেই। এইটো ৰুমৰ ভাড়া হৈছে খোৱাই পোৱাই মিলাই চব মিলাই এদিনত 2000 টকা। এইটো টিভি আছে, টিভিটো নাই দেখা, কিবা কাৰণে আন্ধাৰ হৈ গৈছে। ৰুমটো অলপ কিবা কাৰণে আন্ধাৰ হৈ গৈছে, হয়তো দেখা নাই। ঠিক আছে বাৰু, আমি এতিয়া অলপ হাত মুখ ধুই গা চা ধুই তলত ব্ৰেকফাষ্ট কৰিবলৈ যাম। তাৰপিছত আমি আজিৰ দিনটো প্লেনখিনি বনাম। তেতিয়ালৈ বাই বাই। আৰু ৰুমত মই গা চা ধুলোঁ, এতিয়া ব্ৰেকফাষ্ট কৰিম। ব্ৰেকফাষ্টটো দিয়া দিছে লুচি, কেক, আচাৰ, চব্জি আৰু চাহ তাহ খাই আমি মানে ব্ৰেকফাষ্ট কৰি আমি ক'ৰবাত ফুৰিবলৈ যাম ওচৰতে। তাৰপিছত কি খোৱা বৰ লাঞ্চ খাম 1-1:30 বজাত।